তাৰ পইচা আমি তাক ইতিমধ্যে আমি বৈছো আপোনালোকে গৈ পেলাই হয়তো তাৰ গোটেইখিনি আমি ইয়াত গাইডলাইন্স পঠিয়াই দিছো এই যোৱা সপ্তাহত তাত পুঁজি আমি পঠিয়াই দিছো ইয়াৰ পৰা এছেম্বলিৰ পৰা আপোনালোকে গৈ সেই নিৰ্মাণ কাৰ্যবিলাক আপোনালোকৰ সমষ্টিত আৰম্ভণি হ'ব সেইখিনিকে ক'লো এতিয়া অধ্যক্ষ মহোদয় বাকি দ্বিতীয় মই কথাটোলৈ আহিছো যে মোৰ দ্বিতীয় কথাটো হ'ল অধ্যক্ষ মহোদয় মোৰ নীতিটো কি আছিলে ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হ'ব লাগিব অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমাৰ ৬১,০০০ অংগনবাড়ী কেন্দ্ৰ আছে আমি এইবিলাকক প্ৰায় আমাৰ কাৰ্যকালত আমি ২০,০০০ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি এটা সংকল্প লৈছো দ্বিতীয়টো অংগনবাড়ী ক্ষেত্ৰত আমাৰ প্ৰচেষ্টা হ'ল অংগনবাড়ী অধ্যক্ষ মহোদয় আমাৰ দুৰ্গাদাস বড়ো ডাঙৰীয়াই অতি সুন্দৰভাৱে কৈছে ৬১,০০০ অংগনবাড়ী কেন্দ্ৰ আমি একেলগে সেই কেন্দ্ৰবিলাক আমি হয়তো আজিয়ে নিৰ্মাণ কৰিব নোৱাৰিম ২০,০০০ আমি টাৰ্গেট লৈছো কিন্তু ইয়াৰ কাৰণে আৰু এটা আনুষংগিকভাৱে আমি সংকল্প লৈছো সেইটো হৈছে প্ৰত্যেকটো কেন্দ্ৰতে আমি বিষয়াসকল পঠিয়াইছো তেওঁলোকে যে 10টা শিশুৰ তলত যিবিলাক অংগনবাড়ী কেন্দ্ৰ আছে সেইখিনি আমি ভৱিষ্যতে ৰেচনেলাইজ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম তেতিয়াহ'লে কি হ'ব গোটেই কাম কাজবিলাক আমাৰ এটা মানে যিটো আমি লক্ষ্যত উপনীত হৈছো সেইখিনি কৰিবৰ কাৰণে সুবিধা হ'ব পিছৰ পৰ্যায়ত মাননীয় বিধায়কসকলৰ ফালৰ পৰা মই আপোনালোকৰ পৰা মই সহায় বিচাৰিম যে আপোনালোকৰ নিজৰ নিজৰ সমষ্টিত কোনকেইটা অংগনবাড়ী কেন্দ্ৰ 10টা তলৰ শিশু টকা ৰেচনেলাইজেশ্যন কৰিলে আপোনালোকৰ সুবিধা হ'ব আৰু এইটো মই বিধানসভাত নিশ্চিত কৰিছো যে কোনো অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী বা সহায়িকাৰ ইয়াৰ পৰা তেওঁলোকৰ কামৰ কোনো ধৰণৰ তেওঁলোকৰ হৰণ ভগন নহয় নহলে বহুতে ভাবিব যে অংগনবাড়ী কেন্দ্ৰবিলাক ৰেচনেলাইজ হোৱাৰ লগে লগে আৰু এটা বিভিন্ন ধৰণৰ কথা বতৰা ওলাব তেওঁলোকৰ কিবা সেৱা আগবঢ়োৱাটো তাত কিবা অসুবিধা হ'ব তেওঁলোকে কৰি থাকিব তেওঁলোকৰ কামৰ কোনো ধৰণৰ অসুবিধা নহয় কিন্তু আমি ৰেচনেলাইজটো এই কাৰণে কৰিব লাগিব শিশু কিমান আছে 10টাৰ তলত ক'ৰবাত অংগনবাড়ী কেন্দ্ৰ থাকিলে সেই অংগনবাড়ী কেন্দ্ৰটোৱে কেনেধৰণে লাভ হ'ব সেইখিনি কথা আপোনালোকে চাব লাগিব কথাখিনি আপোনালোকৰ মনত এইটোৱে খুদুৱাই আছে যে আমি বিধায়কসকলে বিৰোধী বিধায়কসকলে কিমান আমি অংগনবাড়ী কেন্দ্ৰ পাইছো মডেল অংগনবাড়ী কেন্দ্ৰ পাইছো এইকাৰণে মই সেইখিনি সময়ত আমি ক'লো